নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম তিলৰ চাটনি কিদৰে বনাব পাৰি আৰু তিল খালে চুলিৰ কাৰণেও ভাল। এতিয়া প্ৰথমে তিলৰ চাটনিখিনি বনাবৰ বাবে মই বজাৰৰ পৰা অনা তিলখিনি ভালদৰে পানীৰে ধুই লৈছোঁ। এতিয়া পানী টেপটো বন্ধ কৰি অলপ চালনীখন এনেধৰণে জোকাৰি দিছোঁ যাতে পানীখিনি অলপ ওলাই যায়। আৰু এই তিলখিনি আজি দিনটোৰ কাৰণে প্ৰখৰ ৰ'দত শুকাবলৈ দিম যাতে ইয়াৰ পৰা সম্পূৰ্ণৰূপে পানীখিনি আঁতৰি যায়। আৰু এদিন শুকালেই হয়, আচলতে দিনটোৰ কাৰণে শুকাব দিলোঁ। এয়া দেখিছেনে, দিনটো ৰ'দত ৰখাৰ পিছত তিলখিনি ধুনীয়াকৈ শুকাই গ'ল। এতিয়া তিলখিনি অলপমান ভাজি ল'ম, তাৰ বাবে গেছৰ ফ্লেমটো অলপ ল' কৰি লৈছোঁ আৰু গোটেই তিলখিনি এনেধৰণে কেৰাহী এখনত দি দিলোঁ। আৰু তিলখিনি প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে ভালদৰে হেতাখনে লৰাই এনেধৰণে ভাজি আছোঁ। আৰু যাতে ইয়াৰ পৰা অলপমানো যদি পানী আছে সেই পানীখিনি যাতে শুকাই যায় আৰু তিলখিনি ধুনীয়াকৈ যাতে ভাজ খাই যায়। এইটো লক্ষ্য ৰাখিব যাতে তিলখিনি যাতে পুৰি নাযায়, সেইবাবে গেছৰ ফ্লেমটো ল' কৰিব আৰু মাত্ৰ 5 মিনিটমান সময়ৰ কাৰণে আপোনালোকে এইখিনি ভাজিব। আৰু এতিয়া এখন প্লেটত এনেধৰণে তিলখিনি মই উলিয়াই লৈছোঁ। এতিয়া ভাজি লোৱা তিলখিনি এনেধৰণে এখন থালিত উলিয়াই ৰাখিছোঁ আৰু হেতাখনে অলপ বহলাই ৰাখি দিছোঁ। ৰুম টেম্পাৰেচাৰতে ৰাখি দিম আৰু লগালগ গৰমে ভৰাই দিলে আচলতে সেমেকা নিচিনা হৈ যায়, সেইবাবে এনেধৰণে ৰাখি দিলোঁ। আৰু এতিয়া মই তাৰে অলপমান তিল লৈ লৈছোঁ চাটনি বনাবৰ বাবে আৰু অলপমান এয়া গিলাচত পানী লৈ লৈছোঁ, নহৰু লৈছোঁ, জলকীয়া, নিমখ আৰু লগতে আদা লৈছোঁ। এইখিনি বস্তু লৈ মই আজি তিলৰ চাটনিখিনি বনাম। এতিয়া মই মিক্সি বাতিটো লৈ ল'লোঁ আৰু তাতে মই তিলখিনি ঢালি দিলোঁ। জলকীয়াকেইটাও তাতে দি দিলোঁ, নহৰু কেইফুটাও তাতে দি দিলোঁ আৰু লগতে এয়া আদাখিনি সৰু টুকুৰা কৰি তাতে দি দিছোঁ। সোৱাদ অনুযায়ী অলপমান নিমখো দি দিলোঁ আৰু সামান্য পৰিমাণৰ পানী দি দিছোঁ যাতে এই গোটেইখিনি ভালদৰে পিচ খাই যায়। ভালদৰে মিক্সিত দুবাৰমান পিচি লোৱাৰ পিছত এবাৰ চেক কৰি চালোঁ, দেখিলোঁ যে তিলখিনি অলপ গোটাই হৈ আছে। সেইবাবে আকৌ অলপমান পানী তাতে এড কৰি দিলোঁ যাতে গোটা অংশখিনিও ভালদৰে পিচ খাই যায় আৰু তিলখিনি যাতে গোটা হৈ নাথাকে, ভালদৰে যাতে গোটেইখিনি পিচ খায়, সেইবাবে অলপমান পানী দি আকৌ মিক্সিটো অলপমান চলাই দিলোঁ। এতিয়া তিলখিনি ভালদৰে পিচ খাই গ'ল আৰু মই এনেধৰণে এটা বাতিত উলিয়াই লৈছোঁ। আৰু অৱশেষত মই ইয়াতে অলপমান কেঁচা মিঠাতেল দি দিছোঁ আৰু কেঁচা মিঠাতেল দিলে খাবলৈ আৰু বেছি সোৱাদ লাগে। এনেধৰণে আপোনালোকে ঘৰতে তিলৰ চাটনি বনাই খাই চাবচোন আৰু কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব নাপাহৰিব।